অতি সহজতে আৰু কম সময়তে ঘৰতে কৰোৱা হওক আকৰ্ষণীয় নেইল আৰ্ট। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। থাম্বনেইলখন দেখি নিশ্চয় গম পাইছেই, আজি মই আপোনালোকলৈ খুব সহজতে আৰু খুব কম সময়তে ঘৰত থকা সামগ্ৰীৰে কেনেকৈনো নেইল আৰ্ট কৰিব পাৰি তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ বাবে আমাক লাগিব এইটোক নেইল আৰ্ট বুলি ক'লেই পাব আপোনালোকে সকলো। আৰু এয়া লাগিব কপাহ, আৰু লাগিব এইটো হৈছে ধূপৰ কাঠি, নহ'লে বা আপোনালোকে টুথপিকো ব্যৱহাৰ কৰিব পাৰে। আৰু এটা লাগিব ট্ৰেন্সপাৰেণ্ট নেইল পলিছ। এইটো সকলো দোকানতে পোৱা যায়, ষ্টেচনাৰী দোকানত। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ এই নেইল আৰ্টৰ ডিজাইনকেইটা কেনেকুৱা লাগিছে। এইবাৰ দুৰ্গা পূজাত আপোনালোকে এনেকৈ খুব সহজতে ঘৰতে নেইল আৰ্ট কৰি আপোনাৰ হাতখন আৰু নখকেইটা আকৰ্ষণীয় কৰি তুলিব পাৰে। এতিয়া আহকচোন চাওঁ ভিডিঅ'টো, আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ।